মোৰ ল'ৰাটোক টিংৰাই BKB স্কুলত মই পঢ়িবলৈ দিছোঁ। হোষ্টেলত আছিলে মোৰ ল'ৰাটো। তেতিয়া মোক এই প্ৰিন্সিপাল মেডামে ফোন কৰিলে 3টা বজাত ইমিডিয়েটলি আহা বুলি। তেতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহোঁতে তেতিয়া মোক বাটৰ পৰা মই ফোন কৰিলোঁ, কি হ'ল তুমি ইমিডিয়েটলি আহা বুলি ক'লে অইল মেডিকেলত। অইল মেডিকেলত গৈ চাইছোঁ মোৰ ল'ৰাটো এইটো অক্সিজেনত লাগি একদম মানে চিৰিয়াছ, কথা নাই, নাকৰ উশাহ চলা নাই। মানে কি হৈছে কি নাই বুলি সুধিছোঁ তো ইহঁতি কি কৈছে, টাৱেল এইটো কি কয় মাফলাৰ লৈ কিনি বোলে চুইচাইড কৰিছে। মোৰ ল'ৰাটো ইমান চাইজৰে নহয়, ইমান ক'ব, আৰু ইহঁতৰ যোনটো জগা কৈছে সেইটো জগাটো হেংগাৰ লগোৱা জগা হয়। 10 কেজি ৱেইট নল'ব। এইটো মোৰ ল'ৰাৰ ৱেইট কেনেকৈ ল'ব? ইহঁতি এনেকা মিছা কথা কৈছে। এইটো প্ৰিন্সিপালে মাৰিছে নহ'লে ষ্টুডেণ্টে মাৰিছে। ল'ৰাৰকে হাইট, ল'ৰাটো হাইটত বেছি আছে। 13 বছৰ ল'ৰাটো, ক্লাছ 7 ল'ৰাটো। মোৰ ঘৰ জয়পুৰ, মই দেওমালী বিজনেছ কৰোঁ। মই মোৰ ল'ৰাক মই তাত পঠাইছোঁ। মই পঢ়ি লিখি ভাল হ'ব বুলি মই মাৰিবলৈ পঠা নাই। তো মোৰ ল'ৰাটোক মই মাৰিবলৈ পঠাইছোঁ নেকি? আপুনি কওক। কোনোবা নিজৰ টকা দি কিনি বাচ্চাক মাৰিব পঠাই নেকি? আপুনি কওকচোন। এনেকা কৰিছে মোৰ লগতে। এনেকা মানুহ মই খাই দেখাই কষ্ট কৰি কিনি ল'ৰাটো মইতো পঢ়িব বুলি পঠাইছোঁ। আৰু মোৰ ল'ৰাটোক যদি মাৰি পেলালে, মোৰ টকাৰ পৰা মাৰি পেলালে নিচিনা হ'ল না মোৰ ল'ৰাটোক। মই পঢ়িবলৈ পঠাইছোঁ ল'ৰাটোক। আৰু এতিয়া ৰাতি প্ৰিন্সিপালটো আমাক ক'লে, তলৰ পৰা আহিম বুলি ক'লে, প্ৰিন্সিপালটো পলাই গ'ল। ৰাতিপুৱাৰ পৰা ফোন কৰি আছে, আহি আছো বুলি। এতিয়ালৈকে প্ৰিন্সিপালটো অহা নাই। প্ৰিন্সিপালটো কি বুদ্ধি লগাই আছে কি জানি ক'ব নোৱাৰো। মোক ইয়াৰ তদন্ত লাগে। মোক ইয়াৰ মানে কেনেকুৱা হৈছে এইটো তদন্ত দিবই লাগিব। স্কুল BKB, টিংৰাই BKB স্কুল। নাই, ল'ৰাটো এনেকা একো কথাই কোৱা নাই। মোৰ ল'ৰাটোক মই সদায় সুধিও থাকোঁ, কিবা স্কুলত কোনোবাই ধমকি দিয়ে নেকি? একো এনেকা নাই, কেতিয়াও নাই। কেতিয়াও ল'ৰাটো মানে সেনেকা কোৱাই নাই। লাষ্ট 2 দিনমান আগত পাতিছিলোঁ, 2-3 দিন আগত পাতিছিলোঁ। মোবাইল চাল 3-4 দিন আগতে পাতিছিলোঁ তাক। এক্সাম আছে পাপা, কালিৰ পৰা আৰু এসপ্তাহতো আহিম বুলি এনেকা ক'লে। মাকৰ লগত পাতিছিলে। মোক ক'লে কি কয় বিৰিয়ানী খাব বুলি, এইটো বাৰ্ডেনৰ মোবাইলত পইচা ঢালি দিবলৈ। মই পইচা ঢালি দিলোঁ 200 টকা বাৰ্ডেনৰ মোবাইলত। সেইটোৱে ক'লে। তাৰপিছত এসপ্তাহ পাছত পৰীক্ষাই খতম হ'ব বুলি। পৰীক্ষা খতম হ'লে ঘৰত আহিব বুলি। তো ইহঁতি মানে কেনেকা মানে এনেকা কৰিছে। আৰু ইহঁতি ইয়াত CT স্কেন কৰিছোঁ, এনেকা কৈছে কি ইয়াক যদি 2 ঘণ্টা আগত আনিলে হৈ যাব লাগিছিলে। তাত তোমালোকে আহা 4 ঘণ্টা হৈ গ'ল বুলি কৈছে। আৰু আমক কৈছে আমৰ পৰা আহাবলৈ 1.5 ঘণ্টা লাগে, দেওমালীৰ পৰা আহিবলৈ। আমি 45 মিনিটত পাইছোঁ দুলীয়াজান। পাগলা নিচিনা গাড়ী চলাইছোঁ। কিন্তু এনেকুৱা মানে ইহঁতি মোক কোৱা নাই যে এনেকুৱা হৈছে ল'ৰাটো। মানে ইহঁতি ইয়াত আনা নাই। ইহঁতি অইল মেডিকেলত দিছে। অইল মেডিকেলত এনেকুৱা ফেচিলিটি নাই, খালি অক্সিজেনটো আছে। ডক্টৰে কৈছে যদি ফাৰ্ষ্টত আনি এনেকুৱা ভেণ্টিলেটৰত ভৰালে হ'লে মানে ল'ৰাটো এনেকুৱা নহ'লে হ'লে। এইটো মানে পুৰা প্ৰিন্সিপাল ইয়াত মিলি আছে। ইয়াত প্ৰিন্সিপাল আৰু ষ্টুডেণ্টৰ লগত মানে এইটো মানে কিবা আছে। প্ৰিন্সিপাল ৰাতি পলাই গ'ল। প্ৰিন্সিপালে প্ৰিন্সিপালৰ নামটো মই নাজানো। প্ৰিন্সিপালটো বাকী তাৰ বাৰ্ডেনো আহিছিলে। বাৰ্ডেনটোতো গুচি গ'ল কৈ কিনে। আৰু বাকী ষ্টাফখিনিও ৰাতি চব পলাই গ'ল। আৰু আহিছিলে 8-10টা, চব পলাই গ'ল ৰাতি। 1 বছৰ। এতিয়া 1 বছৰ আৰু 1 সপ্তাহত 1 বছৰ হ'বলৈ আছিলে তাৰ। মানে যোৱাবাৰ তাক মই এডমিশ্যন কৰিছিলোঁ ল'ৰাটোক।